নমস্কাৰ সকলোকে। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ শেৱালি ফুলৰ ৰেচিপি। ফুলখিনি আপোনালোকে ভালকৈ ধুই ল'ব। আৰু এই দেখিছে নহয় মই আলুটো এনেকৈ কাটিছোঁ। আপোনালোকে আপোনালোকৰ পচন্দ অনুযায়ী কাটিব পাৰে। আৰু ইয়াতে বিশেষ একো মছলা নালাগে, কেৱল হালধি, নিমখ, পিঁয়াজ আৰু জলকীয়া। যদি আপোনালোকে জলকীয়া নাখায় নিদিলেও কথা নাই। মই পিঁয়াজে আৰু জলকীয়াই বহাই দিছোঁ। ইয়াৰ পিছত মই আলুখিনি দিম আৰু আলুখিনি অকণমান ভাজিম 5-10 মিনিটমান ভাজিলেই হ'ব। আৰু শেৱালি ফুলখিনি আপোনালোকে ভালদৰে ধুই পানীটো যাবলৈ দিব। এতিয়া মই হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। শেৱালি ফুলখিনি আপোনালোকৰ মানে আৰু তিতাটো আপোনালোকে যিহেতুকে তিতা হয়, আপোনালোকে যেখিনি খাব বিচাৰে আৰু যদি কমকৈ খাব বিচাৰে কম পৰিমাণে দিলেই হ'ব। মই অলপ বেছি পৰিমাণে ব্যৱহাৰ কৰিছোঁ। শেৱালি ফুলৰ গোন্ধটো বহুত ধুনীয়া হয়। আপোনালোকে কেনেকুৱা পায় জনাবচোন। ইয়াতে এতিয়া মই শেৱালি ফুলখিনি বাকি দিম। এনেকৈ 10 মিনিটমান ভজাৰ পিছত অলপমান মানে পানী উঠিব ইয়াৰে। আপোনালোকে যদি ডাইৰেক্ট ভাজি খাব বিচাৰে এনেকৈ খাব পাৰে। মই ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিম। আৰু যদি আপোনালোকেও পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াতে গৰম পানী অকণমান দিব। 1 কাপমান দিলেই হ'ব, বেছি দিবও নালাগে যিহেতুকে এইখিনি ভাজা হৈয়ে যায়। দেখিছে নহয় কালাৰটো দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু মোৰ এইটোৱে প্ৰথম ব্লগ হয়, কেনেকুৱা পাই জনাব। যদি কিবা মানে কথাবিলাক কোৱাতে আপোনালোকৰ হয়তো বুজি পোৱাত অসুবিধাও হ'ব পাৰে, কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি সুধিব পাৰে যদি বুজি পোৱাত অসুবিধা হৈছে। আৰু এনেকৈ বনাই খাবচোন আপোনালোকেও। যদি খাই ভাল পায় নিশ্চয় জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেখিবলৈ যে ইমান ধুনীয়া হৈছে কালাৰটো। এই গৰমে গৰম ভাতৰ লগত খাবলৈ বেছি ভাল হয়। দেখিবলৈ বহুত ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হয়। আপোনালোকে বা খাই কেনেকুৱা পায় কমেণ্ট কিন্তু নিশ্চয় কৰিব। থেংক ইউ।